जनायनि लाइमेकरि गोजौसिन फरायसालिनि गेलेग्रा फोथाराव दिनैनिफ्राय जागायबाय खेल महारन। 1000निबो बांसिन गेलेग्राफोरा मुं थिसनदों। धेमाजि जिल्ला जनाय महकुमानि सिङाव थानाय लाइमेकरि गोजौसिन फरायसालिनि गेलेग्रा फोथाराव आसाम सरकारनि बिथोन बादियै आसामनि दाब दाब जायगायाव गेलेहोनाय बादियैनो लाइमेकरि गामि पन्चायतनि बानजायनायावनो दिनैनिफ्राय जागायबाय खेल महारन। दिनैनि गिबि हाबाफारि बादियै फिरफिला बिरहोयो लाइमेकरि गामि पन्चायतनि आफादगिरि कलेश्वर कुली बिथाङा। दिनैनि गिबि गेलेनायखौ जनाय जिल्ला परिषदनि एमएलए बबन पेगु बिथाङा बिथोन हरनाय बादियैनो बेखेवनानै होफैयो जनाय जिल्ला परिषदनि सोद्रोमा अतुल पेगुआ। मख'नो गोनांदि आसाम सरकारनि सिमां नुनाय खेल महारननि थांखियानो जादों गामि ओनसोलाव गोग्लैसोनानै थानाय गोबां गेलेनो गोसो जानानै थानाय गेलेगिरिफोरखौ जौगाखांहोनायनि थाखाय बेबादि पन्चायत लेभेलजों गेलेखांहोनो जिल्ला लेभेलनिफ्राय नेशनेल लेभेलसिम गेलेहोगोन होननानै बुंथिदों सोद्रोमा अतुल पेगुआ। অসম চৰকাৰে ঘোষণা কৰা খেল মহাৰণ লাইমেকুৰি পঞ্চায়ত গাঁও পঞ্চায়তৰ যোগেদি আজি ইয়াতে লাইমেকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহক লৈ কিনে অনুষ্ঠিত কৰিছে। আৰু ইয়াতে মোক জনাই সমষ্টিৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই তেখেতৰ অনুপস্থিতিত ৰিপ্ৰেজেণ্টেটিভ হিচাপে মোক ইয়াত যাব ক'লে। মই আহিলোঁ, খুব ভাল লাগিছে, খুব ধুনীয়াকৈ আয়োজন কৰিছে। চৰকাৰে যিখিনি সাহাৰ্য দিছে এই সাহাৰ্যতকৈও বেছি খৰচ কৰি কিনে লাইমেকুৰি গাঁও পঞ্চায়তৰ সভাপতি ডাঙৰীয়াই একেবাৰে খুব আকৰ্ষণীয়ভাৱে খেলটো অনুষ্ঠিত কৰিছে। আৰু দেখি ভাল লাগিছে ইয়াত বিভিন্ন গাঁৱৰ কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি কিনে একেবাৰে দেখা চপল দেখালৈকে দেখা গাভৰুলৈকে সকলোৱে খেলত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে। আৰু আশা কৰিছোঁ ইয়াৰ পৰা এজন ভাল খেলুৱৈ ওলাই আহিব। গতিকে অসম চৰকাৰক এনেকুৱা ধৰণৰ সুবিধা দিয়াৰ কাৰণে মোৰ ফালৰ পৰা বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ইয়াত যিখিনি খেলৰ সামগ্ৰী আছে এই খেলৰ সামগ্ৰীখিনি চৰকাৰে যোগান ধৰাৰ উপৰিও মাননীয় বিধায়ক ডাঙৰীয়াই কিছু যোগান ধৰাৰ কাৰণে তেখেতকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতেও এনেধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰি খেল অনুষ্ঠিত কৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰি গাঁৱত লুকাই থকা প্ৰতিভাসমূহ ওলাই আনিবৰ কাৰণে আৰু ইয়াতকৈ ভাল পদক্ষেপ আৰু গ্ৰহণ কৰিব বুলি অসম চৰকাৰক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। দ্বিতীয় পৰ্যায় ক'ত অনুষ্ঠিত হ'ব? দ্বিতীয় পৰ্যায় ইয়াৰ পাছতে এছেম্বলি সমষ্টি ৱাইজত তাত বিধানসভাৰ যিখিনি সমষ্টি আছে এই সমষ্টি ৱাইজত আকৌ প্ৰতিযোগিতা হ'ব গাঁও পঞ্চায়তৰ পৰা হোৱাৰ পাছত। তাৰ পাছত ডিষ্ট্ৰিক্ট পৰ্যায়ত অনুষ্ঠিত হ'ব, তাৰ পাছত জন পৰ্যায় হ'ব আৰু শেষত ষ্টেট লেভেলত প্ৰতিযোগিতাটো অনুষ্ঠিত হ'ব। আৰু আমি আশা ৰাখিছোঁ লাইমেকুৰি গাঁও পঞ্চায়তৰ পৰাও এই ষ্টেট লেভেললৈকে কোৱালিফাই কৰা ল'ৰা ছোৱালী ওলাব বুলি আমি আশা কৰিছোঁ। गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो सिबि जुवेलार्सआव सना आरो हिरानि समायना रमायना रिगि रिगां जोंख्लाबनाय जुवेलारि। सना आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो सिबि जुवेलार्सआव सना आरो हिरानि समायना रमायना रिगि रिगां